নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো মইনো মাংস কেনেকৈ বনাওঁ তাৰে এটা সিম্পল ৰেচিপি। আসলতে মাংসটো সকলোৱে বনায় বিভিন্ন ষ্টাইলত নিজৰ কিন্তু মই কেনেকৈ বনাওঁ আপোনালোকক মই সেইটোহে শ্বেয়াৰ কৰিব বিচাৰিছো। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু যদি চাই সঁচাকৈ ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া মই মাংস 3জনৰ বাবে বনাম। মোৰ ভাইটি আৰু ভণ্টি আৰু মোৰ বাবে। মোৰ মা দেউতা আৰু পেহীয়ে মাংস নাখায়, গতিকে তেওঁলোকৰ কাৰণে ডিম বনাম। গতিকে আমি তিনিটাই পুৰা ধুনীয়াকৈ বনাই মেলি খাম, আপোনালোককো দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে ধুনীয়াকৈ চাই থাকক, ধুনীয়াকৈ দেখাই গৈ থাকিম। অ'কে, চাই থাকক। আজি মোৰ মাতটো শুনিবলৈ একদম ভাল নাপাবও পাৰে, যিহেতু মোৰ বহুত চৰ্দি লাগি আছে, গতিকে মাতটো অকণমান কিবা নাকেৰে মতা নিচিনা হৈ আছে। তো সেইবিলাক ইগন'ৰ কৰক, ধুনীয়াকৈ ভিডিঅ'টো চাওক, এনজয় কৰক। প্ৰথমতে এতিয়া মই সন্ধিয়া চাহ একাপ খাই লওঁ, তাৰপিছতহে মাংস বনাম। আপোনালোকে চাই থাকক। এয়া মই আজৰি হৈ কেৰাহী পাতিছোঁ আৰু গেছত, আৰু তেল গৰম হ'ল। প্ৰথমতে কাটি থোৱা আলুখিনিকে অকণমান ফ্ৰাই কৰি লওঁ বুলি লৈছোঁ। মই অলপ কৈ যাম বাৰু, আপোনালোকে চাই যাব ধুনীয়াকৈ মই কেনেকৈ বনাওঁ। খালি ইমানকৈ কথা কৈ নাথাকোঁ আৰু, যিহেতু পানী লাগি আছে মানে কথা ক'বলৈ অকণমান অসুবিধা হৈছে। এয়া আলুখিনি ফ্ৰাই হ'ল, তাৰপিছতে কাটি থোৱা পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু সেইখিনি মানে পিঁয়াজখিনি যেতিয়া অলপ ৰঙা হ'ল মানে ফ্ৰাই কৰি তাতে মই মাংসখিনি দি দিলোঁ, আৰু এতিয়া মাংসখিনি পুৰা ধুনীয়াকৈ ভাজি থাকিম। আপোনালোকে চাই থাকক। অকণমান লৰাই এতিয়া নিমখ আৰু হালধি দি পেলাই আকৌ মাংসখিনি ভাজি থাকিম। খুব ভাজিয়ে থাকিব লাগে মাংস, আপোনালোকে বনোৱাসকলে জানেই। মই বাৰু ইমান বেছি পাৰ্গত নহয়, তথাপিতো নিজে খাবৰ কাৰণে কেতিয়াবা চেষ্টা কৰোঁ আৰু। তাৰপিছত এতিয়া ধুনীয়াকৈ ঢাকনাটো মাৰি দিম, অকণমান সিজক। তাৰপিছত আকৌ লৰাই থাকিম, ভাজি থাকিম। এইফালে চাউলো ধুই ল'লোঁ ভাতকেইটা বনাবলৈ। আচলতে আজি মাহঁতে চচৰ ভাত খাওঁ বুলি ক'লে, প্ৰেছাৰৰ ভাত খাই পেলাই আমনি লাগিছে, সেইকাৰণে প্ৰেছাৰত নাই দিয়া, চচত বনাইছোঁ। আৰু এইফালে মাংসত দিবলৈ মছলা ৰেডি কৰিছোঁ। বাতি এটাতে অলপ পানী লৈছোঁ, আৰু যি মছলা আপোনালোকে খাই দি ল'ব, ময়ো তেনেকৈ দি লৈছোঁ। ৰেড চিলি কিবাকিবি মছলা আছিলে, ধনিয়া চনিয়া, এই সকলোখিনি মই ধুনীয়াকৈ বাতি এটাতে দি লৈছোঁ। এতিয়া এইখিনি মিলাই মেলি থলোঁ মছলা, তাৰপিছত মাংসখিনিত আলুখিনি দি থলোঁ, যিখিনি আলু মই ফ্ৰাই কৰি থৈছিলোঁ আগতে। সেইখিনি এতিয়া ধুনীয়াকৈ অকণমান ভাজিম। মাংস আকৌ মই মানে বেছিকৈ ভাজি থাকিলেহে খাই ভাল পাওঁ, মানে এনেই অলপ ভজাৰ পিছত পানী দি পেলাই দিলে মই বেয়া পাওঁ। এতিয়া সেই কাটি থোৱা নহৰু, তাৰপিছত বিলাহী, এই সকলোখিনি মাংস মানে আলু এনেকৈ ভাজি থকা তাতে দি দিলোঁ। দি এতিয়া সকলোখিনি মিক্স কৰি ধুনীয়াকৈ ভাজিম। খুব ভাজিয়ে থাকিব লাগিব। আৰু মই জানো আপোনালোকে বহুত ধুনীয়াকৈ বনায়, তথাপিতো মইনো কেনেকৈ বনাওঁ আপোনালোকক সেইটো দেখাইছোঁ। আপোনালোকে চাওক। এতিয়া মছলাৰ যিখিনি ৰেডি কৰি থৈছিলোঁ বাতিটোত, সেইখিনিও মিলাই দিলোঁ। দি এতিয়া ধুনীয়াকৈ অকণমান ভাজিম।
ভাজিতে মছলা দিয়াৰ পিছত অকণমান মাংসৰ যিটো চেণ্ট সেইটো আহিছে আৰু তাৰপৰা ঢাকনা খুলি দিলোঁ। আকৌ অকণমান ভাজিব লাগিব, যিহেতু তলত অকণমান লাগি যোৱা নিচিনা হৈছে। এতিয়া লাগিবলৈ নিদিয়াকৈ ধুনীয়াকৈ ভাজি থাকিম, আপোনালোকে চাই থাকক। এতিয়া ভাজি লাষ্টত অলপ দি দিছোঁ পানী, যিহেতু অলপ গ্ৰেভি নিচিনাকৈ খাম বুলি কৈছে। ভাত আমাৰ হৈয়ে গ'ল, এয়া মাংস উতলি আছে। তাৰপিছত তাতে এতিয়া মান ধনিয়াও দিলোঁ, ভাইটিৰ কাৰণে জ্বলা নিদিয়াকৈ অকণমান কাঢ়ি পেলাই তাক খাবলৈও দিছোঁ বাৰু। তাৰপিছত আপোনালোকক দেখাই থাকিম, চাই থাকক। এয়া হৈছে আমাৰ মাংস। তাৰপিছত যিহেতু এতিয়া বাৰীতে মূলা চোলা হৈছে, সেইকাৰণে ভাবিলোঁ মূলা, বিলাহী, ধনিয়া পাত এনেকৈ দি চাটনি এটা বনাওঁ, মাহঁতে খাই ভাল পাব। তাৰপিছত মাহঁতৰ কাৰণে কৈছিলোঁৱে ডিম বনাম বুলি, সেইকাৰণে ডিম বইল কৰি দিছিলে ভণ্টিয়ে। তাৰপিছত সেই তিনিওটা মা, দেউতা আৰু পেহীৰ কাৰণে ধুনীয়াকৈ ফ্ৰাই কৰি দিওঁ। মা আৰু পেহীয়ে বাৰু বেছিকৈ ৰঙা কৰি পেলালে খাই বেয়া পায়, কিন্তু দেউতাই বোলে ৰঙা কৰিলেহে ভাল পায়। সেইকাৰণে দেউতাৰ কাৰণে অকণমান বেছিকৈ ৰঙা কৰিছোঁ এটা ডিম, আৰু এই দুটা অলপ কমকৈ ৰঙা কৰিছোঁ। তাৰপিছত এয়া মাহঁতে তেনেকৈ খাব, আৰু দালি আছে, চাটনি আছে। ৰাতি দেউতাহঁতে তেনেকৈয়ে খাম বুলি ক'লে, আৰু আমি মাংসই খামেই। চাই থাকক, দেখাই থাকিম। এতিয়া ভাত, মাংস, ডিম ফ্ৰাই কৰা, তাৰপৰা চাটনিটো হৈ গ'ল। তো ইমানেই আজি আমাৰ মানে ৰাতিৰ সাজ, তেনেকেই খাম চবেই।